নমস্কাৰ জিকে ইনষ্টিটিউট এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল ভাৰতৰ ৰাজ্যসমূহৰ ৰাজধানীসমূহ আৰু ভাৰতৰ ৰাজ্যসমূহত কিমান জিলা আছে আৰু কিছু অন্যান্য তথ্যৰ ওপৰত। আমি ভাৰতৰ ৰাজ্যসমূহ এলফাবেটিকেল অৰ্ডাৰত ডিছকাছ কৰিম। ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা হ'ল 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8টা। গতিকে টোটেল ভাৰতৰ ৰাজ্য হ'ল 36খন আৰু এই 36খন ৰাজ্যক তাৰ পাছত 800খন জিলাত ভাগ কৰা হৈছে। গতিকে গোটেই ভাৰততে জিলাৰ সংখ্যা প্ৰায় 800খন। প্ৰথম ৰাজ্যখন হ'ল অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ ভাৰতৰ দক্ষিণত অৱস্থিত। গতিকে দক্ষিণ ভাৰতৰ এখন ৰাজ্য হ'ল অন্ধ্ৰপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ কেপিটেল হ'ল অমৰাৱতী। আৰু অন্ধ্ৰপ্ৰদেশৰ টোটেল ডিষ্ট্ৰিক্ট হ'ল 26খন আৰু অন্ধ্ৰপ্ৰদেশৰ আটাইতকৈ ডাঙৰ চিটিখন হ'ল বিশাখাপট্টনম। আৰু অন্ধ্ৰপ্ৰদেশৰ অফিচিয়েল লেংগুৱেজ হ'ল তেলেগু। নেক্সট ষ্টেটখন হ'ল অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য আৰু এৰিয়া হিচাপত উত্তৰ পূব ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ আৰু ইয়াৰ কেপিটেল হ'ল ইটানগৰ আৰু অৰুণাচল প্ৰদেশৰ ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 28খন আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চিটিখন হ'ল ইটানগৰ। আৰু অৰুণাচলক দি লেণ্ড অফ ৰাইজিং ছান বুলিও কোৱা হয়, মানে সূৰ্য উঠা দেশ বুলি কোৱা হয়, কাৰণ ভাৰতৰ ভিতৰত অৰুণাচল প্ৰদেশতেই আটাইতকৈ প্ৰথমে ৰাতিপুৱা হয়। আৰু অৰুণাচল প্ৰদেশৰ অফিচিয়েল লেংগুৱেজ হ'ল ইংলিছ। নেক্সট ষ্টেটখন হ'ল অসম। অসম উত্তৰ পূব ভাৰতৰ এখন প্ৰধান ৰাজ্য আৰু অসমক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলিও কোৱা হয়। অসমৰ ৰাজধানী হ'ল দিছপুৰ আৰু অসমৰ ডিষ্ট্ৰিক্টৰ সংখ্যা 35খন। অসমৰ আটাইতকৈ ডাঙৰ চিটিখন হ'ল গুৱাহাটী আৰু অসমক লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলিও কোৱা হয়। ইয়াতে ৰেড ৰিভাৰ মানে ব্ৰহ্মপুত্ৰ নদীক কোৱা হৈছে। গতিকে অসমৰ নিকনেম হ'ল লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ। আৰু অসমৰ চৰকাৰী ভাষা হ'ল অসমীয়া আৰু বড়ো। আৰু বৰাক উপত্যকাৰ 3খন ডিষ্ট্ৰিক্টৰ কাৰণে চৰকাৰী ভাষা হ'ল বেংগলী। নেক্সট হ'ল বিহাৰ। বিহাৰ পূব ভাৰতৰ এখন ৰাজ্য আৰু ইয়াৰ কেপিটেল হ'ল পাটনা। বিহাৰৰ টোটেল ডিষ্ট্ৰিক্ট হ'ল 38খন আৰু বিহাৰৰ আটাইতকৈ ডাঙৰ চিটিখন হ'ল পাটনা আৰু বিহাৰক লেণ্ড অফ মনেষ্ট্ৰিজ বুলিও জনা যায়। বিহাৰৰ অফিচিয়েল লেংগুৱেজ হ'ল হিন্দী আৰু পপুলেশ্যনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক ৰাজ্য হৈছে বিহাৰ। নেক্সট হ'ল ছত্তীশগড়। ছত্তীশগড় হ'ল মধ্য ভাৰতৰ এখন ৰাজ্য আৰু ইয়াৰ কেপিটেল হ'ল ৰায়পুৰ। ছত্তীশগড়ৰ টোটেল ডিষ্ট্ৰিক্ট হ'ল 33খন আৰু ইয়াৰ লাৰ্জেষ্ট চিটিখন হ'ল ৰায়পুৰ। আৰু ছত্তীশগড়ক ৰাইচ বাউল অফ ইণ্ডিয়া বুলিও জনা যায়। আৰু ভাৰতৰ ভিতৰত এৰিয়া হিচাপত ছত্তীশগড় 9 নম্বৰ স্থানত আছে আৰু ইয়াৰ অফিচিয়েল লেংগুৱেজ হ'ল হিন্দী আৰু ছত্তীশগড়ী। তাৰ পাছত হ'ল গোৱা। গোৱা হ'ল ৱেষ্ট ইণ্ডিয়াৰ এখন ৰাজ্য আৰু ইয়াৰ কেপিটেল হ'ল পানাজী। গোৱাৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 2খন আৰু ভাস্কো দা গামা হ'ল গোৱাৰ লাৰ্জেষ্ট চিটি আৰু গোৱাৰ আন এটা নাম হ'ল পাৰ্ল অফ দ্য অৰিয়েণ্ট। আৰু গোৱা মেইনলি পৰ্যটকৰ কাৰণে বিখ্যাত আৰু গোৱাৰ অফিচিয়েল লেংগুৱেজ হ'ল কনকনি। কনকনি যিটো ভাষা সেইটো গোৱাৰ অফিচিয়েল লেংগুৱেজ। আৰু ভাৰতৰ ভিতৰত এৰিয়া হিচাপত আটাইতকৈ সৰু ৰাজ্য হ'ল গোৱা আৰু গোৱা হ'ল ভাৰতৰ ভিতৰত পপুলেশ্যনৰ ক্ষেত্ৰত 4th স্মলেষ্ট ষ্টেট। নেক্সট হ'ল গুজৰাট। গুজৰাট হ'ল পশ্চিম ভাৰতৰ এখন ৰাজ্য আৰু ইয়াৰ কেপিটেল হ'ল গান্ধীনগৰ। গুজৰাটৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 34খন আৰু আহমেদাবাদ হ'ল গুজৰাটৰ লাৰ্জেষ্ট চিটি আৰু গুজৰাটৰ নিকনেম হ'ল জুৱেল অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া। গুজৰাট এৰিয়া হিচাপত ভাৰতৰ ভিতৰত 5th লাৰ্জেষ্ট ষ্টেট
আৰু পপুলেশ্যনৰ ক্ষেত্ৰত 9th লাৰ্জেষ্ট ষ্টেট। গুজৰাটৰ অফিচিয়েল লেংগুৱেজ হ'ল হিন্দী আৰু গুজৰাটী। নেক্সট হ'ল হাৰিয়ানা। হাৰিয়ানা হ'ল উত্তৰ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী হ'ল চণ্ডীগড়। হাৰিয়ানাৰ টোটেল ডিষ্ট্ৰিক্ট হ'ল 22খন আৰু ফৰিদাবাদ হ'ল হাৰিয়ানাৰ লাৰ্জেষ্ট চিটি আৰু ইয়াৰ অফিচিয়েল লেংগুৱেজ হ'ল হিন্দী, ইংলিছ আৰু পাঞ্জাবী। আৰু হাৰিয়ানাৰ আন এখন চিটি গুৰগাঁও হ'ল ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ টেকন'লজি হাব। নেক্সট হ'ল হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশ উত্তৰ ভাৰতৰ এখন ষ্টেট আৰু ইয়াৰ কেপিটেল হ'ল চিমলা। আৰু হিমাচল প্ৰদেশৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হৈছে 12খন আৰু চিমলা হ'ল ইয়াৰ লাৰ্জেষ্ট চিটি। আৰু হিমাচল প্ৰদেশৰ নিকনেম হ'ল দেৱভূমি, বীৰভূমি আৰু উৰ্জা প্ৰদেশ। গতিকে হিমাচল প্ৰদেশক দেৱভূমি, বীৰভূমি আৰু উৰ্জা প্ৰদেশ বুলিও জনা যায়। আৰু হিমাচল প্ৰদেশৰ চৰকাৰী ভাষা হ'ল হিন্দী আৰু সংস্কৃত। নেক্সট হ'ল ঝাৰখণ্ড। ঝাৰখণ্ড হ'ল পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ কেপিটেল হ'ল ৰাঞ্চি আৰু ঝাৰখণ্ডৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হৈছে 24খন আৰু জামছেদপুৰ হৈছে ঝাৰখণ্ডৰ লাৰ্জেষ্ট চিটি। ঝাৰখণ্ডৰ নিকনেম হ'ল লেণ্ড অফ ফৰেষ্ট আৰু ইয়াৰ চৰকাৰী ভাষা হ'ল হিন্দী আৰু পপুলেশ্যনৰ ক্ষেত্ৰত ঝাৰখণ্ড 15th লাৰ্জেষ্ট ইন ইণ্ডিয়া আৰু এৰিয়াৰ ফালৰ পৰা 14th লাৰ্জেষ্ট ষ্টেট। নেক্সট ষ্টেট হ'ল কৰ্ণাটকা। কৰ্ণাটকা দক্ষিণ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ কেপিটেল হ'ল বেংগালুৰু আৰু কৰ্ণাটকাৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 31খন আৰু ইয়াৰ লাৰ্জেষ্ট চিটি হ'ল বেংগালুৰু। কৰ্ণাটকাৰ অফিচিয়েল লেংগুৱেজ হ'ল কানাড়া। নেক্সট হ'ল কেৰালা। কেৰালা ছাউথ ইণ্ডিয়াৰ এখন ষ্টেট আৰু ইয়াৰ কেপিটেল হৈছে তিৰুৱনন্তপুৰম আৰু কেৰালাৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হৈছে 14খন আৰু কেৰালাৰ লাৰ্জেষ্ট চিটি হ'ল তিৰুৱনন্তপুৰম। কেৰালাক গডছ অ'ন কাণ্ট্ৰি বুলিও জনা যায় আৰু কেৰালাৰ অফিচিয়েল লেংগুৱেজ হৈছে ইংলিছ আৰু মালায়ালম। কেৰালা ভাৰতৰ ভিতৰত আটাইতকৈ বেছি লিটাৰেচি ৰেট থকা ৰাজ্য। 2016 চনত কেৰালা 100% লিটাৰেচি ৰেটেৰে ভাৰতৰ সৰ্বপ্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছিল। নেক্সট হ'ল মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ মধ্য ভাৰতৰ এখন ৰাজ্য। ইয়াৰ কেপিটেল হ'ল ভোপাল আৰু মধ্যপ্ৰদেশৰ টোটেল ডিষ্ট্ৰিক্ট হ'ল 55খন আৰু ইন্দোৰ হ'ল মধ্যপ্ৰদেশৰ আটাইতকৈ ডাঙৰ চিটি। মধ্যপ্ৰদেশৰ নিকনেম হ'ল হাৰ্ট অফ ইণ্ডিয়া। মধ্যপ্ৰদেশৰ অফিচিয়েল লেংগুৱেজ হ'ল হিন্দী। এৰিয়াৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ ভাৰতৰ ভিতৰত 2nd লাৰ্জেষ্ট ষ্টেট আৰু পপুলেশ্যনৰ ক্ষেত্ৰত 5th লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া। নেক্সট হ'ল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৱেষ্ট ইণ্ডিয়াৰ এখন ৰাজ্য। ইয়াৰ কেপিটেল হ'ল মুম্বাই আৰু নাগপুৰ। গৰমৰ দিনত মুম্বাই আৰু ঠাণ্ডা দিনত হ'ল ইয়াৰ কেপিটেল নাগপুৰ। মহাৰাষ্ট্ৰৰ মুঠ ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 36খন আৰু মুম্বাই হ'ল মহাৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ চিটি। মহাৰাষ্ট্ৰৰ নিকনেম হ'ল গেটৱে অফ ইণ্ডিয়া। ইয়াৰ অফিচিয়েল লেংগুৱেজ হ'ল মাৰাঠী আৰু হিন্দী। পপুলেশ্যনৰ ফালৰ পৰা মহাৰাষ্ট্ৰ হ'ল ইণ্ডিয়াৰ 2nd most পপুলাছ ষ্টেট। নেক্সট হ'ল মণিপুৰ। মণিপুৰ উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ কেপিটেল হ'ল ইম্ফল। মণিপুৰৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা 16খন আৰু ইম্ফল হ'ল ইয়াৰ লাৰ্জেষ্ট চিটি। মণিপুৰৰ অফিচিয়েল লেংগুৱেজ হৈছে মেইটে মণিপুৰী। নেক্সট হ'ল মেঘালয়া। মেঘালয়া উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ কেপিটেল হ'ল শ্বিলং। মেঘালয়ৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা 12খন আৰু শ্বিলঙেই হ'ল মেঘালয়ৰ আটাইতকৈ ডাঙৰ চিটি। মেঘালয়ৰ অফিচিয়েল লেংগুৱেজ হ'ল ইংলিছ আৰু মেঘালয়ৰ যি কেপিটেল আছে শ্বিলং, শ্বিলঙক স্কটলেণ্ড অফ দ্য ইষ্ট বুলিও কোৱা হয় ইয়াৰ ৱেডাৰৰ কাৰণে আৰু ইয়াৰ সৌন্দৰ্যৰ কাৰণে।
নেক্সট ষ্টেটখন হ'ল মিজোৰাম। মিজোৰাম হ'ল উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য আৰু মিজোৰামৰ ৰাজধানী হৈছে আইজল আৰু টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হৈছে 11খন আৰু আইজলেই হ'ল মিজোৰামৰ আটাইতকৈ ডাঙৰ চিটি। পপুলেশ্যনৰ ক্ষেত্ৰত চাবলৈ গ'লে ভাৰতৰ ভিতৰত আটাইতকৈ কম পপুলেশ্যন থকা ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে মিজোৰাম আৰু মিজোৰামৰ অফিচিয়েল লেংগুৱেজ হৈছে মিজো আৰু ইংলিছ। নেক্সট হ'ল নাগালেণ্ড। নাগালেণ্ডো উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী হ'ল কহিমা আৰু নাগালেণ্ডৰ টোটেল ডিষ্ট্ৰিক্টৰ সংখ্যা হ'ল 17খন। নাগালেণ্ডৰ আটাইতকৈ ডাঙৰ চিটিখন হ'ল ডিমাপুৰ আৰু ভাৰতৰ ভিতৰত আটাইতকৈ কম পপুলেশ্যন থকা ৰাজ্যসমূহৰ ভিতৰত নাগালেণ্ডো হ'ল এখন। নাগালেণ্ডৰ অফিচিয়েল লেংগুৱেজ হ'ল ইংলিছ।